हेलो आज आम फार्स्ट ब्लग माने भिडिओ बहुत आसे ये आम वेस्ट बेंगलर फार्स्ट ब्लग है और अपने आगर भिडिओ क्या निश्चय चाइसे चाहे गम पासे उड़ीसार पर बर्तमान वेस्ट बेंगल पालोहि और एक बहुत बिजी आसो अपने जाने जैसे एट जगार पर एट जगह शिफ्ट हबलगिया है बहुत कष्ट है तो সেইকাৰণে কেইদিন অলপ লেট হৈছিলে তো এতিয়া যেনে তেনে শিফট হলোহি আৰু ইয়াত দেখাইছো বহুত কাম এতিয়া বাকি আছে আমাৰ ইয়াত তৃষ্ণাই সব সজাইছে অলপ কৰি আছে পৰ্দা চৰ্দা মানে যেন তেনে এইটো ৰুমত লগোৱা হৈছে আৰু তাৰপিছত আপোনালোকক পিছত আপোনালোক গোটেই আমি আমাৰ ক'ত আছো গোটেইটো দেখাম এতিয়া আমি বহুত কাম কৰি আছো মানে বিজি এতিয়া তো ইয়াত আছে আমাৰ আইন ইয়াত ক'ত শুই আছে টিভি চাইছে আৰামত শুই আছে ক'ত যাওঁ ন এই বাপ ৰে বাপ এইপিনে টিভি লগাই আৰামত ল'ৰা একদম শুই আছে আৰু আমাৰ খানা বনাই হ'ল নে নাই খানা বনাই আছো মাছ শাক বনাই খানা বনাই থকা হৈছে লগতে কামো কৰি থকা হৈছে সব মানে একেলগে কৰি আছো আৰু ইয়াত ইমান গৰম কাম কৰিবই নোৱাৰি একদম তামাম গৰম ইয়াত মাছ শাক আজি দুপৰীয়া কাম মানে বহুত চলিয়ে আছে কাম শেষ হোৱাই নাই এই ভিতৰত চাব বহুত পেকিং এতিয়াও খুলিবলৈ বাকী আছে এয়া চাওক এয়া বস্তু এনেকৈ পৰি আছে এইবিলাক কিমান বস্তা চস্তা আধাটো ভৰালোঁ আধা এইখিনি মোৰ কাপোৰে গোটেইখিনি আৰু বাকি বাক্সা চাক্সা এইবিলাক খুলিবলৈ বাকি আছে এইবিলাক সেট কৰিব বাকি আছে আৰু আহি গ'লো এতিয়া আমি আমাৰ বেলকনিত ইয়াতো ইয়াত দেখিছে সব কাপোৰে মেলা আছে কলেজৰ চাইকেল হয় আৰু ই আমাৰ বাহিৰৰ আপোনালোকৰ এৰিয়াটো অলপ দেখাই দিছোঁ পৰিৱেশটো চাওক আপোনালোকে ইমান ৰ'দ কেনেকুৱা দেখিছে ইয়াত বহুত ৰ'দ বহুত গৰম উৰিষ্যাত ইমান ঠাণ্ডা ইয়াত বহুত গৰম আৰু বংগালে আৰু আমাৰ অসমীয়া লগালগি ওচৰা ওচৰি সব একেই তামাম গৰম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব বৰ্তমান আৰু অলপ আমাৰ কাম আছে সেইখিনি কৰি লওঁ আৰু এতিয়া আমি আহি গৈছোঁ আমাৰ একদম ছাতৰ ওপৰলৈ আপোনালোকক অকণমান দেখাই দিওঁ পিছত বাৰু আপোনালোকক গোটেই আমাৰ কলনীটো দেখাই দিম গোটেই জেগাবিলাক দেখাম এতিয়া অকণমান আপোনালোকক ওপৰৰ পৰা দেখাই দিছোঁ তো এয়া চাওক আমাৰ এইটো গোটেইটো কলনী হয় এৰিয়াটো বহুত ডাঙৰ এৰিয়া হয় আপোনালোকে যদি ৰ'দ দেখিছে কিমান ৰ'দ এই গোটেই এৰিয়াটো যদি আপোনালোকে ঘূৰিব হয় তেতিয়াহ'লে আপোনালোকে খোজকাঢ়ি ঘূৰিলে 1.5-2 ঘণ্টা আপোনালোকৰ লাগি যাব ইমান ডাঙৰ এৰিয়া হয় এইটো আমাৰ বহুত ধুনীয়া আমিও একেবাৰে ওপৰত নহয় আমি থাৰ্ড ফ্ল'ৰত আছোঁ আৰু আমি এতিয়া ভাত খাবলৈ বহি গ'লোঁ এইপিনে ইয়াক খোৱা ষ্টাৰ্ট দিলেই আৰু মাছে শাকে বনাইছোঁ আৰু চিম্পল খানা মাছৰ কিমান টকা কিলো বা ইয়াত 100 টকা কিলো ইয়াত 100 টকা কিলো মাছ আৰু খায়ো টেষ্ট আছে কিন্তু ইয়াত একদম লোকেল মাছ হেল্ল' গাইজ গুড ইভিনিং আৰু সন্ধিয়া আমি অলপ বাহিৰলৈ ওলাই যাব ওলাইছোঁ কলনীৰ ভিতৰতে তো লগতে আপোনালোককো লৈ যাম আৰু আপোনালোকক দেখাম যে আমাৰ কলনীটো কেনেকুৱা হয় তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰেডি হ'লা নে ফটাফট ব'লা আৰু আমি ৰাস্তালৈ ওলাই আহিলোঁ এইটোৱে হৈছে আমাৰ মানে গলিটো আমাৰ কোৱাৰ্টাৰলৈ যোৱা এইটো গলি চাৰিপিনে কোৱাৰ্টাৰ ইপিনে চবপিনে কোৱাৰ্টাৰ আৰু আয়ান আগত খোজকাঢ়ি গৈ আছে সি একদম চব চিনি পোৱা হৈ গৈছে আৰু চাই এইটো আৰু এতিয়া অকণমান এনেই ওলাই আহিলোঁ মানে ৰুমতনো কিমান সোমাই থাকিম আৰু অকণমান ঠাণ্ডা চাণ্ডা খাই আহোঁ যিমানহে গৰম আৰু আমি ওলাই আহি আমাৰ যোনটো কোৱাৰ্টাৰ তাৰ পৰা 200 মিটাৰ আহিলে দেখিছে সেইখন এখন স্কুল হয় এইখন আমাৰ আইনে ইয়াতে এডমিশ্যন দিব লাগিব এতিয়া ওচৰতে কাৰণে আমাৰ ভাল হ'ল মানে সি অকলেও আহিব পাৰিব আৰু এখন আছে আমাৰ কলনীৰ ওচৰতে মিঠাই দোকান আৰু ইয়াতে ঠাণ্ডা লৈ লওঁ আইনৰ আইচক্ৰীম পাই গ'ল ন আইচক্ৰীম আৰু মাজা লৈ ল'লোঁ গৰমত পুৰা ৰসমলাই খাই আছে দেই ৰসমলাই গৰমত আৰু আইনে আইচক্ৰীম খাইছে মোৰো ৰসমলাই এই খাকে দেখো থোৱা যায় খাকে দেখো আমাৰ ইয়াৰ ওচৰতে সকলোখিনি পোৱা যায় মানে এখন সৰু মাৰ্কেটে আছে চব্জি তব্জিও পোৱা যায় সেইকাৰণে প্ৰব্লেম নহয় ঘৰৰ পৰা ওলাক ডাইৰেক্ট মানে ওচৰৰ পৰাই চব কিনিব পৰা যায় সেইকাৰণে সুবিধা আৰু ফোন কৰি দিলে ৰুমত দি থৈ আহেগৈ এইটো সুবিধা আছে ফোন কৰি দিলে ৰুমতো দি থৈ আহেগৈ আৰু খোজকাঢ়ি আইনৰ ভাগৰ লাগি গ'ল একদম কোচৰ উঠি ল'লে আৰু সন্ধিয়া সময় ওলাই আহি বহুত ভাল লাগিছে একদম ঠাণ্ডা হাৱা দি আছে একদম মজা লাগিছে মানে এতিয়া পাৰ্কলৈ গৈ আছোঁ তাতে অকণমান বহিম আৰু পাৰ্কত সোমাই গ'লোঁ चलो वहाँ पर जंगल है पानी का पानी है उधर मगरमच्छ
আৰু আহি আমি পাই গ'লোঁ এতিয়া পাৰ্ক আৰু বহি আছোঁ ইয়াতে সন্মুখত আছে একে ধুনীয়া এটা পুখুৰী কেতিয়াবা দিনত আপোনালোকক দেখাম আৰু আপোনালোকে দেখিছে এইটো চাৰিওপিনে আৰু এইটো চাইডে আপোনালোকে দেখিব একদম ওচৰতে আছে বেংক আছে পোষ্ট অফিচ আছে সকলোবিলাক ভিতৰতে আছে একদম ওচৰতে সেইকাৰণে মানে কিবা কাম থাকিলে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই আৰু বা কি ধুনীয়া বতাহ দিছে আৰু বতাহটো এতিয়া ইমান মজা আহিছে হাইৱেত থকা নিচিনা লাগিছে কিন্তু কলনীৰ ভিতৰতে আমি ঘূৰি আছোঁ ইমান ডাঙৰ কলনী बीच में मजा मजा লাগিছে হাৱা চলি আছে মজা নে একদম মজা লাগিছে গলো ষ্টেডিয়ামত আহান আৰামছে স্পৰ্টছ ফৰ ইউনিটি আৰু ইপিনে পুৰা ফুটবল খেলি আছে এক সাইডে আছে আমাৰ কোৱাৰ্টাৰ বেক সাইডে পিছপিনে আছে বহুত ডাঙৰ বেঠো ওপৰ ইধৰ ফুটবল চাইছা নেকি খেলি আছে আমি একদম বহিলৈ চাই আছো দৰ্শক দুটাহে মাত্ৰ দুটা দৰ্শক তো এইটো বহুত ডাঙৰ ষ্টেডিয়াম আপোনালোকে চাব সিপিনে বহিব পৰা বহুত মানুহ বহিব পৰা এই ওপৰলৈকে আছে একদম সিপিনে পুৰা খেলি আছে তো এতিয়া আমি অকণমান ফুটবল চাই লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভিডিঅ' চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু ইয়াৰ পাছত আৰু ভাল ভাল ভিডিঅ' আপোনালোকলৈ আনি থাকিম আজি সন্ধিয়া ভিডিঅ' বনোৱা হ'ল কাৰণ টাইম পোৱা নাছিলোঁ দিনত আৰু এইপিনে ট্ৰেইন গৈ আছে মাতটো চাগে ইমান ভালকৈ আহে নাই তো সেইকাৰণে আজিলৈ ভিডিঅ'টো ইমানেই আৰু এটা নতুন ব্লগৰ প্ৰতি আপোনালোকক আকৌ লগ পাম বাই বাই কলিতা বাই বাই কৈ দিয়া